নমস্কাৰ। আজি আমি বনাম ইটালিয়ান গ্ৰিল চিকেন। তাৰ বাবে কি লাগিব? আমাক লাগিব প্ৰথমে পাৰ্সলি চপ আৰু ৰোজমেৰী চপ আৰু চিলি ফ্লেক্স লাগিব। তাৰ বাবে চিলি ফ্লেক্স। তাৰপিছত লাগিব আমাক ডিজাইন মাষ্টাৰ। তাৰপিছত লাগিব বালচেমিক ড্ৰেছিং আৰু লাগিব অইল আৰু সল্ট পেপাৰ। চাওঁ আমি কিভাবে বনাম। প্রথমে আমি ডালিম রোজমেরি আর থাইম একেবারে ডালি দিই। তারপরে চিলি ফ্লেক্স ডালিম যিমান লাগে, চিলি ফ্লেক্স আর ডিজাইন মাস্টার ডালিম তাৰপিছত অলপ বালচেমিক ভিনেগাৰ ডালিম। তাৰপিছত সল্ট ডালিম। তাৰপিছত অলপ ব্লেক পেপাৰ ডালিম। তাৰপিছত অইল ডালিম। এইবিলাকৰ ভাল করে মিহলা ভাটি হৈ যায়। মিহলোৱাৰ পিছত এনেই ইজি ঘৰতে বনাব পাৰিব যদি মান খায়। ইয়াত অলপ অইল ডালি তেল ৰিফাইন অইল আৰু লাহেকৈ আমি চিকেন লেগ ব্ৰেড চিকেন, এইটো সাইড লেগ, এইটো সাইড ব্ৰেষ্ট ডালি দিম আৰামছে মেৰিনেশ্যন কৰি। হৈ গৈছে আমাৰ অলমোষ্ট ৰেডি হৈ গৈছে। এইটো এতিয়া 4 ঘণ্টাৰ কাৰণে আমি ফ্ৰিজত ফ্ৰিজাৰ কৰি থ'ম। আমি ইয়াত থৈ দিম আমি 4 ঘণ্টাৰ কাৰণে। তাৰপিছত কুকিং মেথড এক পচন্দ 2 পিচ যায়, লেগো যায় আৰু ব্ৰেষ্টো যাব। আৰামত থৈ দিম। দিয়াৰ পিছত হালকা নাই অলপ টাইম লাগে সেইটো কাৰণে আমি কেনেকৈ কুকিং কৰি দেখাটো চাই কমচে কম 3-4 ঘণ্টামান খাব লাগে ফ্ৰিজাৰৰ ভিতৰত। আমি অলপ দেখাইছোঁ আৰু কেনেকৈ খাই গ্ৰিল কৰি।
গাহৰি আৰু টাইম লাগিছিলে টাইম হ'বলৈ ফ্ৰিজাৰ থ'লে মানে তাত মছলাখিনি ভিতৰলৈ সোমাই যায় আৰু খাবলৈ মস্তি হয় টেষ্টি হয়। ধন্যবাদ দিছ আজিলৈকে ইমানতে আমনিটো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ ধন্যবাদ।